এইফালে আহিলো ৰ'ব মানে খুৰী এজনে এই মাছ মাৰি আছে। ঐ মাছ পাইছি নাকি? এই গাইজ মানে ইমান এটা মাছ নাই ইয়াত, মানে অলপ কম মাছ আছে বোলে, মানে পানী অলপ বাঢ়িছেতো, মানে সৰু মাছ বহুত আছে, ডাঙৰ নহ'লেও মানে একদম একদম স্বাগতমটো জুমানজিত ব্লগ আৰু সকলোকে মই আজিলৈ এটা অন্তিমিতলৈ স্বাগতম জনাইছোঁ। আৰু দোস্ত মানে আজি আমি আহি গৈছোঁ একদম গোটেই মানে ভিতৰুৱা জেগা, মানে এইফালে মানে বৰিয়াতেদি আমি সোমাই মানে এনেকৈ আহি মানে আমি ভাবিছিলোঁ মানে ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি। তো গাইজ মানে ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ, মানে মোবাইলটোত চাৰ্জ নাছিল, সেইটো কাৰণে ভাবিলোঁ আপোনালোকে ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু গাইজ বলক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আমি আহি একদম মানে বহুত দূৰৰ পৰা আহিলোতো, মানে একদম গাইছ এনেকৈ হৈ মানে আহিলোঁ একদম মজাকৈ ইয়ালৈ চাওক, মানে একদম বম জাগা যি পাইছোঁ। আৰু মানে ইয়াৰ পৰা আৰু অলপমান যাব লাগিব, আমি একদম মেইন জাগাখিনি পাম। চাওক এইখন মানে দলং, মানে গাইছ এইখিনি কি জাগা মানে মই তাত মানে ধৰিব পৰা নাই, জীৱনৰ প্ৰথমবাৰ আহিছোঁ। তো গাইছ মানে কি জাগা কোনোবাই যদি চিনি পাইছে জাগাখিনি মোক কমেণ্ট কৰি দিব। আৰু গ'লক আমি এতিয়া সেইটো চাইডি যাই থাকোঁ। মানে আজি আপোনালোকক এটা মানে কথা কোৱাই নাই, মানে আজি আমি আহি গৈছোঁ তিনিজন, মানে এয়া মানে একদম মজাকৈ এই অসীম আৰু ভাস্কৰ আৰু মই। আৰু দোস্ত মানে আমি মানে সেইটো চাইডে যোৱাই নাই, এইটো মানে লাহে গৈছোঁ। আৰু ইজন ইহঁত ইজনে মানে এই গাইজ আৰু গাইজ অসীমে মানে নতুনকৈ ভ্লগ বনাইছে ব্লগ। মানে এইফালে চাওক মানে গোটেই একদম নদী হৈছে চাওক, মানে এইফালে মানে কি বম ভিউ পৰিছে। এইটো মানে গাইজ বহুত মানে ডাঙৰ নদী হয়, মানে ব্ৰহ্মপুত্ৰৰ পৰা মানে একদম মানে জইন লাগিছে। আৰু দোস্ত অসীমৰ মানে এটা নতুনকৈ চেনেল খুলিছে অসীম ব্লগ, মানে ছাবস্ক্ৰাইব মই ডিছক্ৰিপশ্যনত ছাবস্ক্ৰাইব মানে ইয়াৰ নামটো লিখি থৈ দিম। আৰু এইফালে চাওক মানে গোটেই একদম মজা ঠাই। আৰু দোস্ত ইয়াত মানে ফটো উঠি আছে একদম, আৰু এইফালে চাওক মানে বহুত মানে মানুহ চানুহ আছে আৰু একদম মজা ঠাই। মানে অসীমত যে মানে নতুনকৈ ভ্লগটো খুলিছে, মানে অসীম ভ্লগ বুলি মাৰিলে আপোনালোকে ইউটিউবত পাই যাব। আৰু এইজনে মানে ইউটিউবত মানে নতুনকৈ মানে ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছে। আৰু কৈছে এইফালে চাওক মানে গোটেই একদম চাইডে মানুহ হৈ থাকে, একদম মানে ধুনীয়া জেগা আৰু গোটেই মানে একদম মজা ঠাই। আৰু এইডাল ইয়াত মানে গাছ আছে, আমি মানে ইয়াতে চাইকেল কেইখন ইয়াতে পাৰ্কিং কৰি দিছোঁ। আৰু এইফালে চাওক মানে গোটেই একদম মজা ঠাই। আৰু গাইছ পানী মানে বহুত বাঢ়িছে বোলে, মানে ইহঁতে মানে গাঁৱত ধুম কৰিছিলে, মানে পানী নামিছিলে, সেই খুৰাজনক সুধিছিলোঁ। আৰু দোস্ত মানে বাকী যি কি নহওক, মানে ঠাই একদম মই মজা ঠাই পাইছোঁ ইয়াত। চাওক মানে একদম গোটেই মানে একদম বম ভিউ পৰিছে। তো কৈছোঁ মানে তাৰ পৰা দেখুৱাবলৈ লৈছোঁ, এটা লাইক নিশ্চয় কৰি দিব। আৰু এইফালে চাওক মানে গোটেই একদম মজা ঠাই মজা। এইফালেতো একদম মজা ঠাই, আৰু এইফালে চাওক মানে কি বম ভিউ পৰিছে। খালি মানে আজি ইমান এটা ৰ'দটো নাই, মানে গাইছ ইয়াৰ মানে একদম এইখিনি মানে গোটেই মানে একদম বোলে পানী আহিলে মানে দ আছে, এতিয়ানো মানে দ আছে, মানে অলপ মাটি ওলাইছে। বৰ বেছি মানে ধৰক মানে আৰু ভৰি দুখন তলত যায় আৰু মানে বহুত বোলে দ আছে মানে সুধিছিলোঁ। আৰু এইফালে চাওক মানে একদম গোটেই মানে একদম চিকচিকীয়া জেগা, মানে পানীটো অলপ লেতেৰা হৈছে, বাকী একো নাই। আৰু তো এইফালে মানে একদম বঢ়িয়া মানে মজা ঠাই আছে। এইফালে একদম এই খুৰীমাহঁতে মানে একদম মাছ মাৰি আছে। আৰু দোস্ত এইখন মানে লাগে নাও আহিছে এইখন, মানে ইহঁতে মানে একদম গোটেইগিলা মাছ মাৰি আছে। তো গাইছ মানে মাছ চাছ পাইছে বোধহয়, মানে ইয়াত মানে ডাঙৰ মাছ আছেতো, মানে নদী যিহেতুকে পানী চানী অলপ বহুত আছে, সেইটো কাৰণে মানে ডাঙৰ মাছ আছে। আৰু গাইছ এতিয়া বলক আমি এইটো চাইডে যাই থাকোঁ। এইফালে একদম মই এনে মানে জাগা পাইছোঁ, মানে ঘৰত মানে গাইছ যাবলৈ ইচ্ছা নাই। চাওক মানে গোটেই একদম, আৰু গাইছ অসীমে মানে ভিডিঅ' বনাইছে ৰ'ব, মানে কি বা বনাই ইহে জানে আৰু এইফালে চাওক মানে একদম গোটেই মানে একদম কলা হৈ গৈছে। আৰু দোস্ত মানে আন্ধাৰো হ'ব হ'ল, মানে আমি ৰাতিপুৱা অহাৰ কথা আছিল, মানে ৰাতিপুৱা নাহিলোঁ, অলপ মানে এই ৰ'দ চ'দ দি আছিলেতো, সেইটো কাৰণে ভাটিবেলা আমি আগবেলা প্লেন কৰি ভাটিবেলা আহি গ'লোঁ। আৰু এইখন মানে চাইকেলখন ইয়াত মানে একদম এই গাইছ চাইকেলো মানে অলপ প্ৰব্লেম হৈছিলে এইকেইদিন, মানে আজি ৰাতিপুৱা একদম ভাল কৰি ডাইৰেক্ট লৈ আহিছোঁ। আৰু কেনে পাইছে মানে এতিয়া মডেলটো ক'ব, মানে অলপ মডিফাইটো ষ্টিকাৰ মানে গুচাই দিছোঁ। তো গাইছ মানে এইফালে মানে একদম জাগা, মানে মই বঢ়িয়া জাগা পাইছোঁ, মানে ঠাণ্ডা। আৰু মানে ইয়াত মানে একদম মাছ চাছ মজাকৈ মাৰি আছে খুৰীয়ে, সেইজন মানে ইয়াতে মানে ভিডিঅ' বনাব গৈছে ৰ'ব। এইফালে আহিলোঁ ৰ'ব, মানে খুৰী এজনে এই মাছ মাৰি আছে। ঐ মাছ পাইছি নাকি? এই গাইছ মানে ইমান এটা মাছ নাই ইয়াত, মানে অলপ কম মাছ আছে বোলে, মানে পানী অলপ বাঢ়িছেতো, মানে সৰু মাছ বহুত আছে, ডাঙৰ নহ'লেও। মানে একদম চাওক একদম গোটেই মানে একদম মজা ভিউ পৰিছে। আৰু এইফালে মাছ চাছ মাৰি থাকে গোটেই। এইফালে আহিলোঁ, মানে তাতে এখনতো দলং আছে, এইখনো মানে দলং, মানে ইয়াত মানে আপোনালোকে আহিলে দলং বহুত পাব, কাৰণ মানে ইয়াত নদী আছেতো। চাওক মানে পানীগিলা গাইছ মানে বহুত চাফাও আছে,
সেইটোৰ লেতেৰা আৰু গাইছে সেইটোৰ অলপমান চাফা চাওক মানে একদম আৰু সেইখন পাহাৰ ৰাণীৰ একদম মজা ঠাই একদম গাইছ বম ভিউটো কিন্তু বম পৰিছে আৰু ইফালে মানে গছ চছ আছে একদম মজা ঠাই এইফালে একদম জাগা চাওক মানে দেখি দিও লক কেমেৰামেন এইফালে চাওক মানে একদম গোটেই মানে একদম গাইছ গছ হৈ আছে আৰু গাইছে এইফালে চাওক মানে এইফালৰ ভিউটো চাওক না মানে এনে মানে বম ভিউ কৰিছে আপোনালোকে মানে দেখা পালে একদম পাগল হৈ যাব আৰু গাইছ মানে কোনোবাই যদি জাগাখিনি চিনি পাইছে মোক কমেণ্ট কৰি ক'ব আৰু গাইছ তো মানে একদম মই জাগা মজা পাইছোঁ এইফালে যে আহিলোঁ মানে মোৰ মনটো মানে গাইছ এনে মানে ফূৰ্তি লাগিছে মা কচম এনে মানে জাগা দেখিছোঁ মই জীৱনত প্ৰথমবাৰ মানে এনেই মানে একদম গোটেই নদী পাৰ দেখিছোঁ আৰু দোস্ত মানে এইফালে বোলে আৰু নাই মানে এইফালে গৈছিলোঁ এইফালে মানে সিমান এটা নাই আৰু একদম মানে জাগা মজা জাগা আৰু মানে বঢ়িয়া ঠাই আছে আৰু গাইছ মানে আজি একেদিন মানে আমি সদায় মানে আপোনালোকক ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম মানে আমি বহুত ঠাইত মানে যাইছোঁ আৰু গাইছ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম প্ৰতি সোমবাৰ ৰবিবাৰ মানে গোটেই সপ্তাহত একদম ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু দোস্ত মানে আজিৰ পৰা মানে আৰু বহুত মানে আমি যাত্ৰা মানে আৰম্ভ কৰিম মানে কালিৰ পৰা আৰু দোস্ত মানে আমি অহা ৰবিবাৰে যাই আছোঁ আমি কপিলি সেইটো ভিডিঅ'টো চাব অকলে ৰেডি হ'ব আৰু একদম আমি এনেকৈ হৈ মানে ৰাণী হৈ তিনিআলি হৈ মিৰ্জা হৈ একদম ওলাম ডাইৰেক্ট ৰাণীৰ গেট আৰু সেইফালে আছে কপিলি তো মানে আমি তাৰ পৰা কিয় আহিলোঁ মানে এই মানে গোটেই মানে একদম কলা মৰা মৰি দিছে আকাশখন আৰু চাওক মানে গোটেই একদম আকাশখন কলা মৰা আৰু গাইছ মানে একদম বৰষুণ আহোঁ হৈছে সেইটো কাৰণে ঘৰত গুচি আহিলোঁ দিয়ক গৈছে এইফালে চাওক মানে ঘৰটো আহি পাইছোঁ মজাকৈ আৰু ঘৰত আহি পোৱাৰ লগে একদম মানে বৰষুণ একদম চাওক মানে গোটেই একদম জোৰে মানে অহা নাই অলপ কৈছে আৰু দোস্ত আজি ভিডিঅ'টো বেছি লাম্বা নকৰোঁ আজিলৈ এইখিনিয়ে এটা মানে নেক্সট ভিডিঅ' লৈ আপোনালোক সকলোৱে ৰেডি হৈ থাকিব আৰু দোস্ত আজি ভিডিঅ'টো মানে বেছি লাম্বা নকৰোঁ চিম্পুল ভিডিঅ' আছিল মানে আপোনালোকক দেখুৱালোঁ সেই জাগাখিনি আৰু দোস্ত যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু দিয়ক মানে আজি ভিডিঅ'টো বেছি লাম্বা নকৰোঁ ইয়ালৈকে